হাই ফ্ৰেণ্ডছ, আজি মেইন টপিক আছিলে মোৰ তোমাৰ বাইকখন যদি চুৰ হয় নবা যদি তোমাৰ কাৰখন চুৰ হয় তুমি ফাৰ্ষ্ট টাইম কি কৰিবা। তুমি দেৰি নকৰিবা, কিন্তু দেৰি কৰিলে তোমাৰ লষ্ট হ'ব। কাৰণ তুমি লগে লগে তুমি লোকেল থানাত ইনফৰ্ম কৰিবা। তাত বহুত কথা সোমাই থাকে। কাৰণ তোমাৰ যদি লোকেল থানাত ইনফৰ্ম কৰিবা, তাৰ যিজন অফিচাৰ থাকে, অফিচাৰজনে লগে লগে তোমাৰ আমাৰ যিসকল প্ৰতিখন জিলাৰ প্ৰতিখন পুলিচৰ এটা এপ থাকে, আমাৰ মোবাইল এড কৰি দিয়া যায়, এটা হোৱাটছআপ এপ। সেই এপটোত আমি ধৰিবা এতিয়া মই নগাঁৱৰ ল'ৰা, নগাঁও পুলিচে এটা হোৱাটছআপ গ্ৰুপ খোলে। যদি এটা গাড়ী চুৰি কেছ হয় তাৰ লগে লগে আমাৰ হোৱাটছআপত সেই মেছেজটো দিয়া হয় যে আমুক কালাৰৰ আমুক নাম্বাৰ গাড়ী, আমুক ইঞ্জিন নাম্বাৰ, অ'নাৰ আমুক বুলি এটা চেণ্ড কৰা হয়, যাতে সকলো পুলিচলৈ আমাৰ প্ৰতিটো আমাৰ নিজৰ জিলাৰ যিসকল আমাৰ পুলিচ থাকে প্ৰতিজন বিষয়ালৈকে, কনিষ্টেবলৰ পৰা SP ছাৰলৈকে এই মেছেজ চেণ্ড হয়। চেণ্ড হোৱাৰ লগে লগে সকলোৱে ইনফৰ্মেশ্যন পাই যায়। ডিউটিত থকা সকলোতো পাবই, ডিউটিত নথকা সকলো পাব। কিয়নো আজি ডিউটিত থকা যিখন নাকা চেকিং ডিউটি থাকে, আমাৰ প্ৰতিখন থানাই যিহেতু আমাৰ চেকিং ডিউটি কৰে, পেট্ৰলিং কৰে, 24 কৰে, নহয় জানো। কেতিয়াবা আজি ধৰা নপৰিলেও কাইলৈ ধৰা পৰিব। গতিকে ইনফৰ্মেশ্যনটো সদায় মেছেজ যোগেৰে জনাই দিয়া যায়, হোৱাটছএপ যোগেৰে প্ৰতিজন চিপাহীৰ পৰা SP ছাৰলৈকে থাকে। আৰু প্লাছ নেক্সট হৈছে আমাৰ এই গাড়ীখন যদি আজি নগাঁও জিলাৰ পৰা যদি চুৰ হয়, যদি নগাঁও জিলাত ধৰা নপৰে, যদি কাইলৈ গোৱালপাৰাত ধৰা পৰে, আমি কেনেকৈ গম পাম। গতিকে আমাৰ পুলিচে কি কৰে, অল আছাম ৰেডিঅ' অপাৰেটৰ থ্ৰুৱেদি আমাৰ অসমৰ প্ৰতিখন জিলালৈ এই মেছেজ চেণ্ড কৰে যে আমুক নামৰ গাড়ীখন আমুক জিলাৰ পৰা চুৰি হৈছে। যদি কোনোবাৰ ডিষ্ট্ৰিক্টত ধৰা পৰে গাড়ীখন, লগে লগে সেই থানাত আকৌ লগে লগে ইনফৰ্ম কৰে বা জিলাক ইনফৰ্ম কৰে যে আমুক নামৰ গাড়ীখন যে চুৰি হৈছিল আমুক জিলাৰ পৰা আমুকত ধৰা পৰিছে বুলি। গতিকে সেয়েহে বহুত জৰুৰী লগে লগে ইনফৰ্মেশ্যন তোমালোকে কৰিবা, একদম নাপাহৰিবা। কিয়নো মোৰতো জীৱনত হৈছেতো, সেইটো ফাৰ্ষ্ট টাইম গ'ল। ছেকেণ্ড, বাইকৰ ক্ষেত্ৰত মই ক'লোঁ আৰু কাৰৰ ক্ষেত্ৰতো কৈছোঁ। এইটো নিজৰ যিখন প্ৰাইভেট কাৰ আৰু যিটো আমাৰ কমাৰ্চিয়েল কাৰ থাকে, সেইসকলৰ লোকসকলৰ যদি গাড়ী চুৰ হয় তেওঁলোকৰ লগত সদায় GPS কানেক্ট কৰা থাকে। GPS কানেক্ট কৰা থাকিলে তোমালোকে ইনফৰ্ম কৰাৰ লগে লগে বা ইনফৰ্ম কৰা দেৰি হ'লেও পুলিচক GPS যিটো অথৰিটিক তেওঁলোক ফোন কৰিবা লগে লগে। অথৰিটিক ফোন কৰাৰ লগে লগে তেওঁলোকে ফোন কল ৰিচিভ কৰিব, সুধিব যে গাড়ী কিমান সময়ত বা কি কথা বুলি সোধাৰ লগে লগে তোমাৰ সিহঁতে GPS কানেকশ্যনবোৰ সিহঁতে ইঞ্জিনৰ লগত, উইথ ছেটেলাইটৰ লগত, উইথ তোমাৰ টাৱাৰৰ লগত এটা কানেকশ্যন থাকে। লগে লগে যেতিয়া GPS অথৰিটিয়ে তোমাৰ লগ কৰিব, সেই গাড়ীখন যেতিয়া তোমাক তেওঁলোকে দিল্লীৰ পৰা হওক মুম্বাইৰ পৰা হওক অথৰিটিয়ে লগ কৰিব, তেওঁলোকে যোন চুৰিৰ গাড়ী ৰানিঙত নাৰাখক বা ক'ত সোমোৱাই ৰাখক, গাড়ী ষ্টাৰ্ট অফ হৈ যায়। ৰানিং গাড়ীটো ষ্টাৰ্ট অফ হৈ যায়। সেইটো গাড়ী কোনেও তোমাৰ মেচিন খুলি ইঞ্জিন খুলি যদি ভাবিছে কিবা বেলেগ কিবা বেয়া হৈছে, খুলি থাকিলেও ষ্টাৰ্ট কেতিয়াও নহয়। গতিকে চোৰে GPS গাড়ী কেতিয়াও বেছি টোটেলি গাড়ী চুৰ কৰিবলৈ সক্ষম নহয়। আৰু ধৰা পৰি লগে লগে যদি তুমি লগে লগে ইনফৰ্ম কৰা আৰু অথৰিটিক, যদি তুমি 24 ঘণ্টা 25 ঘণ্টাৰ পিছত কৰাটো নহ'ব ন। গতিকে সেইটো ফাৰ্ষ্ট টাইম কাম। ফাৰ্ষ্ট টাইম তুমি পুলিচক ইনফৰ্মেশ্যন কৰিলা, ছেকেণ্ড তুমি GPS অথৰিটিক কৰিলা বা GPS অথৰিটিক তুমি ফাৰ্ষ্ট টাইম কৰিলেও কোনো কথা নাই। লগতে তুমি 3 নম্বৰ হৈছে তুমি লগে লগে দ্বিতীয় অফিচত জনাব লাগিব। দ্বিতীয় অফিচত কিয় জনাব লাগিব? দ্বিতীয় অফিচত হৈছে কাৰণটো হৈছে তোমাৰ গাড়ীখনে যদি হঠাৎ এক্সিডেণ্ট এটা কৰি দিয়ে, চুৰে নি পেলাই ধৰিবা তোমাৰ দুদিনৰ পিছত কোনোবা এটা জেগাত চলাই আছিল, এক্সিডেণ্ট কৰিলে, লগে লগে তোমাৰ পাব্লিকে ধৰিব। পাব্লিকে ধৰিলে পুলিচক দিব। পুলিচে দিয়াৰ লগে লগে চাব যে গাড়ীখনৰ নাম্বাৰ কোন, অ'নাৰ কোন। লগে লগে যেতিয়া কি গম পাব, অথৰিটি দ্বিতীয় অফিচত জনাৰ লগে লগে গম পাব যে ছাৰ এইখন গাড়ী চুৰ হৈ আছিলে, যে আমুক নম্বৰ গাড়ীখন আমুক জিলাৰ পৰা চুৰ হৈছিলে, এখন চুৰি গাড়ী। লগে লগে অ'নাৰে গম পাব, জিলা প্ৰশাসনৰ পুলিচে গম পাব। অ'কে, সেইকাৰণে দ্বিতীয় অফিচত জনাটো কম্পালচৰি। তৃতীয়তে তোমাৰ ইঞ্চুৰেঞ্চ কোম্পানীক জনাব লাগিব, যিহেতু তোমাক টকা লাগিব ন। ইঞ্চুৰেঞ্চ কোম্পানীত যিহেতু তোমাক টকা দিব যদি তোমাৰ গাড়ীখন চুৰি প্ৰকৃততে হৈছে আৰু ইঞ্চুৰেঞ্চ তোমাৰ এক্টিভ হৈ থাকে। অ'কে, লগে লগে তোমাৰ ইঞ্চুৰেঞ্চ কোম্পানীক যেতিয়া তুমি জনাবা দৰখাস্ত কৰি যে ছাৰ মোৰ গাড়ীখন চুৰ হ'ল, তেওঁলোকে তোমাৰ কেছটো ল'ব। যেনেকৈ পুলিচে কেছ লয় তেনেকৈ এটা কেছ লয় তেওঁলোকে। লগে তোমাক তেওঁলোকে ইনভেষ্টিগেশ্যন অফিচাৰ চিলেক্ট কৰি দিব। কিন্তু সুধিব যে তোমাৰ গাড়ীখন ক'ৰ পৰা চুৰ হৈছিলে, কি কাৰণে, তুমি ক'ত গৈছিলা, তে তোমাৰ গাড়ীখনৰ কোৱাচোন প্ৰব্লেম কি আছে, যে গাড়ীখন কিমান দিনৰ নতুন, গাড়ীখনৰ ভেলু কিমান আছে, তুমি সকলো খুলি ক'ব লাগিব। যিহেতু তোমাৰ যদি গাড়ীৰ ভেলু 1 লাখ থাকে, তুমি 1 লাখ টকাই পাবলৈ সক্ষম হ'বা। কিন্তু তাতো বহুত কথা আছে। তোমাৰ টাইম থাকে ইনভেষ্টিগেশ্যনৰ টাইমত, যেনেকৈ আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ এটা ইনভেষ্টিগেশ্যন টাইম থাকে, কেতিয়াবা 3 মাহ তাতকৈ বেছি লাগিব পাৰে। তেনেকৈ তোমাৰ সেই গাড়ীখন যে চুৰ হৈছিল সেই জেগাৰ পৰা ইঞ্চুৰেঞ্চ কোম্পানী সেই অফিচাৰজনে গৈ পেলাই ডিটেইলছ চেক কৰিব, যে সুধিব যে এইখিনিৰ পৰা এখন বাইক চুৰ হৈছিল বা কাৰ চুৰ হৈছিল তোমালোকে গম পোৱা নেকি, তেওঁলোকে সুধিব। তেওঁলোকে ক'ব বা হয় বা নাজানো বা গম পাইছোঁ হয়। সেই ষ্টেটমেণ্ট লৈ আহিলে
লৈ অহাৰ পিছত তেওঁ টাইম এটা ল'ব মিনিমাম 3 months যে ইনভেষ্টিগেশ্যন তেখেতলোকে পাৰ্চনেলি কৰে কিয়নো যদি গাড়ীখন মই মনে মনে বদমাচি কৰি বেছি পেলাওঁ 1 লাখ টকা গাড়ীখন যদি মই 50ত বেচোঁ আকৌ যদি মই ইঞ্চুৰেঞ্চ ক্লেইম কৰি যদি আকৌ মই তাৰ ভেলুটো ল'ব বিচাৰোঁ যে মোৰ ওপৰত কেছ হ'ব গতিকে তেওঁলোকে ইনভেষ্টিগেশ্যন টাইম এটা লয় তেনেকৈ পুলিচে লয় যে পুলিচেতো লৈ আছে অলৰেডি টাইম এটা গতিকে তোমাৰ ইঞ্চুৰেঞ্চ কোম্পানীও ল'ব উইথ লগতে কি হ'ল কোৰ্টৰ কেছটো ৰেজিষ্টাৰ হৈ গ'ল তোমাক প্ৰথমে মাতিলে কেছত সুধিলে গাড়ীখন চুৰ হয় বোলে হয় বা তুমি এনেকৈ অলৰেডি উকিল চুকিল ধৰি কিনে তুমি কামখিনি কৰি পেলালা নহয় জানো তাৰপিছত তোমাৰ ইনভেষ্টিগেশ্যন অফিচাৰ যিটো টাইম হ'ব তুমি খবৰ লৈ থাকিবলৈ ছাৰ মোৰ ইমান দিন হ'ল তেতিয়া তোমাক ক'ব যে ঠিকে আছে মই কোৰ্টত কেছ কৰিছোঁ বা কেছটো গৈছে গতিকে তুমি যিজন তোমাৰ পুলিচ আইঅ' হয় কেছটো ৰেজিষ্টাৰ কৰিছিলে তেখেতেও উইথ লগতে তোমাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ যিজন এজন অফিচাৰ থাকে তেওঁলোক দুজন লগ হ'ব লগ হৈ পেলাই ক'ব যে ছাৰ যিজন সুধিব যে সঁচাকৈ গাড়ীখন চুৰ হৈছিলে গতিকে আমি এতিয়া বৰ্তমান 6 মাহ হৈ গ'ল আমি সুংপত্ৰ নাপালোঁ যিহেতু গতিকে কেছটো অলৰেডি ৰেজিষ্টাৰ হৈছে গতিকে তেওঁলোকেওতো আজি ধৰি গাড়ীৰ কোনো সুংপত্ৰ পোৱা নাই গতিকে এইটো চুৰি হৈছে বুলি সত্য বুলি আমি প্ৰমাণিত কৰিব লাগিব সেই তেতিয়া তোমাৰ কোৰ্টত গৈ তোমাৰ সেই দ্বাৰস্থ হ'ব লাগিব SI যিজন আইঅ' থাকে লগতে ইনভেষ্টিগেশ্যন অফিচাৰ থাকে আমাৰ লগতে আমাৰ যিজন ইঞ্চুৰেঞ্চ ইনভেষ্টিগেশ্যন অফিচাৰ থাকে দুজন লগ হৈ পেলাই ষ্টেটমেণ্টটো দিব যে ছাৰ হয় হোৱাটো সত্য গতিকে কোৱাৰ পিছত তেওঁলোকৰ কোৰ্টৰ ফালৰ পৰা ইঞ্চুৰেঞ্চক অলৰেডি ক'ব বা জনাব যে হয় সত্য যদি তেওঁলোকৰ যদি প্ৰাপ্য অধিকাৰ গাড়ীখনৰ যিটো ভেলু সেইটো ভেলু পাব আৰু ভেলুটো তুমি গম পাইছা গাড়ীখনত তোমাৰ যিটো ভেলু থাকে তুমি সেইটোহে পাবা এখন গাড়ীত ধৰিবা তুমি এই বছৰত 1 লাখ টকা এখন গাড়ী কিনিলা এই বছৰ তোমাৰ 1 লাখ টকাৰ ভেলু থাকিব অহা বছৰলৈ তোমাৰ 5,000 কমিব যদি বাইকৰ ক্ষেত্ৰত কম হয় প্ৰতি বছৰে 5,000 কমি আহে ভেলুবোৰ যেনেকৈ আমাৰ ইঞ্চুৰেঞ্চবোৰ কমি আহে গাড়ীখন কিন্তু পুৰণা হৈছে ন তেনেকৈ তোমাৰ কাৰৰ ক্ষেত্ৰতো একে প্ৰযোজ্য হয় গতিকে তোমালোকে সদায় নাপাহৰিবা ইঞ্চুৰেঞ্চ সদায় এক্টিভ কৰি ৰাখিবা যেনেকৈ আমাক ড্ৰাইভিং লাইচেঞ্চ কম্পালচৰি হয় ন গতিকে ইঞ্চুৰেঞ্চটো কম্পালচৰি হয় তোমালোক বচাব সেইকাৰণে আজিকালি তোমাক চাব পাৰা গুৱাহাটীত যিকোনো ক্ষেত্ৰত গাড়ীবোৰ যায় ৰাস্তাৰ কাষত থৈ দিয়ে আমি ভয় খাওঁ ইমান ৰাতি কিমান দামী গাড়ী থৈছে কিয় তেওঁলোকে কিছুমান চিষ্টেম বা আইনী প্ৰক্ৰিয়া তেওঁলোক জানে নহয় জানো গতিকে ভিডিঅ'টো ইমানখিনিতে কিনে সামৰিছোঁ গতিকে নাপাহৰিবা ফাৰ্ষ্ট টাইম আছে পুলিচক ইনফৰ্মেশ্যন দ্বিতীয় যদি ফাৰ্ষ্ট টাইম তোমালোকে পুলিচক ইনফৰ্মেশ্যন কৰিবা ছেকেণ্ড তোমালোকে যদি তোমাৰ GPS আছে GPS অথৰিটি থকা লোকসকলক কৰিবা থাৰ্ড তুমি দ্বিতীয় অফিচ চতুৰ্থ তুমি ইঞ্চুৰেঞ্চ কোম্পানী অ'কে তেওঁলোকে তুমি নাজানিলেও বা কথাখিনি পাহৰিলেও তেওঁলোকে তোমাক ধুনীয়াকৈ শিকাই দিব অ'কে আজিলৈ এই ভিডিঅ'টোৱে মই সামৰিছোঁ থেংক ইউ গুড নাইট